Hi, hello, namaskar. Welcome back to my new video. So guys, আপোনালোক সকলোকে মোৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকে চাইছে ৰঞ্জন 360 ব্লগ। So guys, আজি ৰাতিত আমি গৈ আছো মানে ওলাই আছো হিমাচল প্ৰদেশলৈ। So এতিয়া আমি বাছ ষ্টেণ্ডলৈ যাব লাগিব মানে এতিয়া আমি বাছ ষ্টেণ্ডলৈ গৈ আছো। এতিয়া আজি ৰাতিত 9:45 ৰ পৰা গাড়ীটো যাব। So এই কাৰণে আমি জলদিকে বাছ ষ্টেণ্ডলৈকে পাব লাগিব। So এতিয়া আমি গৈ আছো। So আপোনালোকে এনেকৈ চাই থাকিব এণ্টলৈ স্কিপ নকৰাকৈ আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যনটো অন কৰিবলৈ নাপাহৰিব। চাই লওক গাইছ, এতিয়া আমি লাহে লাহে গৈ আছো বাছ ষ্টেচনলৈ। So এইটো চাই লওক, এইটো মই আৰু দাদাই গৈ আছো এতিয়া। So চাই ল'ব পাৰে, চাই লওক। So এতিয়া মই বাছ ষ্টেচনত বাহিৰলৈ ওলাই পিনি দেখাই দিছোঁ। এইটো দিল্লীৰ বাছ ষ্টেচন। চ' বহুত বাছ আছে আৰু ইয়াত বহুত ঠাণ্ডাকৈ বতাহ বলি আছে, বহুত ঠাণ্ডা ইয়াত। দিল্লী আৰু হিমাচলত এনেকুৱা ঠাণ্ডা দিনত বহুত ঠাণ্ডা লাগে। A few moments later. চ' চাই লওঁ, আমি এনেকৈ ট্ৰেফিকত পচি গৈ আছোঁ লাহে লাহেকৈ। চ' এনেকুৱা বহুত ট্ৰেফিক জাম লাগে মানে দিল্লীত এনেকুৱা ট্ৰেফিক বহুত লাগে। চাই ল'ব পাৰে বহুত গাড়ী। আমি ট্ৰেফিকৰ পৰা এতিয়া বাছি ওলাই গৈ আছোঁ আকৌ ট্ৰেফিকৰ পৰা এতিয়া গৈ আছোঁ আৰু এইটো চাই লওক গাড়ীখনৰ মাজত টায়াৰ পাঞ্চাৰ হৈ গ'ল। এইটো চাব পাৰে বাহিৰৰ চকা এটা টায়াৰ পাঞ্চাৰ হ'ল। চ' এতিয়া আমিও তললৈ আহিছোঁ, এইটো চাই ল'ব পাৰে। এতিয়া আমি আগ জ্বলাই পিনি ইয়াতে অকণমান মানে বহুত ঠাণ্ডা যে সেইকাৰণে ইয়াত আগ অকণমান মানে জুই জ্বলাই পিনি ইয়াতে অকণমান গৰম কৰি লৈছে আৰু নিজকে। চ' চাব পাৰে ইয়াত আমি অকণমান জুই জ্বলাইছোঁ। চ' এতিয়া ইয়াৰ ভিউ চাই লওঁ। কোনটো জেগা হয় ময়ো নাজানো। চ' ফাৰ্ষ্ট টাইম আহিছোঁ যে ইয়াতো বহুত ঠাণ্ডা লাগে, ক'বই নোৱাৰোঁ। আৰু শ্বিলঙৰ নিচিনাকৈ শ্বিলঙতকৈ ঠাণ্ডা বেছি ইয়াত, ঠাণ্ডা হাৱা মানে বতাহ বলে। চ' এতিয়া আকৌ তাৰ পৰা আমি লাহেকৈ গৈ আছোঁ টায়াৰ পাঞ্চাৰটো মাৰি পিনি এতিয়া আমি গৈ আছোঁ শ্বিলঙলৈ বুলি আকৌ ওলাইছোঁ। 2000 years later. হিমাচল প্ৰদেশ পাৰে। ফাইনেলি আমি হিমাচল প্ৰদেশলৈ আহি পালোঁ আৰু চ' এতিয়া এখন টেক্সি বুক কৰি পিনি আমি এতিয়া গৈ আছিলোঁ। এইটো গেটটো চাই ল'ব পাৰিছিলোঁ, ৱেলকাম টু হিমাচল প্ৰদেশ লিখা আছিলে। হিমাচল মানে তাৰ পৰা মানালীলৈ কিমান দূৰ এইটোকো লিখি দিয়া আছিলে। ওপৰত 250 কিলোমিটাৰ লিখা আছিলে নেকি, ভিডিঅ'ত ভালকৈ ল'ব নোৱাৰিলোঁ। চ' চাব পাৰে গাইছ, নেক্সট টাইমত আকৌ মনালীলৈকো যাম বুলি ভাবি আছোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰি গৈ থাকিলে মই নেক্সট টাইমতো মনালীলৈও যাব পাৰিম নেকি। চ' এইটো চাই ল'ব পাৰে আৰু হিমাচল প্ৰদেশৰ ভিউ চাই ল'ব গাইছ, বহুত ধুনীয়া। এইটো ৰাতিপুৱা হোৱাৰ কাৰণে ভালকৈ দেখাব পৰা নাই ভিউকেইটা, কাৰণ ইয়াত বেছি কুঁৱলী পৰি থাকে যে সেইকাৰণে কুঁৱলী বেছি পৰাৰ কাৰণে ভালকৈ দেখাব নোৱাৰি। কাৰণ মানে কেমেৰাত ভালকৈ এই চিনাৰীবিলাক ভালকৈ নোলায়, সেইকাৰণে গৈ আছোঁ এনেকৈ। চ' হিমাচলৰ ভিউ চাব পাৰে, এয়া হিমাচল প্ৰদেশৰ ভিউ। চাৰিওফালে গছ গছনিৰে ভৰা পৰ্বতে আগুৰি থকা জেগাখনক। চ' চাই লওক গাইছ, এয়া হিমাচল প্ৰদেশৰ ভিউ। এতিয়া আমি যিহঁতৰ ঘৰলৈ আহি পালোঁ আৰু এতিয়া ওপৰলৈ গৈ পিনি মই অকণমান দেখুৱাই দিম হিমাচলৰ ভিউ। এইটো চাই ল'ব পাৰে হিমাচলৰ ভিউ। এতিয়া মৰ্ণিং 7টামান বাজি গ'ল আৰু চ' এইটো চাই ল'ব পাৰে, কুঁৱলী ইয়াত বেছি কুঁৱলী থকাৰ কাৰণে ভালকৈ দেখুৱাব নোৱাৰি। চ' আজিৰ ভিডিঅ' ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যনটো অন কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল কমেণ্ট এটাও কৰিবলৈ নাপাহৰিব। চ' হিমাচললৈ কোনে গৈ পাইছে বা আহি পাইছে চ' কমেণ্টত নিশ্চয় জনাই দিব কোনে আহি পাইছে। চ' এতিয়া মই হিমাচলত আছোঁ। চ' হিমাচলত
আছোঁ মানে আজি এতিয়া অকণমান ৰেষ্ট কৰি ল'ম, জিৰাই কৰি ল'ম, তাৰপিছত বেলেগ বেলেগ জেগালৈ গৈ হিমাচলৰ বেলেগ বেলেগ ভিউ দেখাম। সহজে ভিডিঅ' মানে নেক্সট ভিডিঅ' লগ পাম।